हेलो एवरीवन आमी एतिया যাব ওলাইছো হাবুং আহোম দ্বিতীয় ৰাজধানী হাবুঙলৈ এতিয়া যাব ওলাইছো আৰু এই বুৰৰ কাৰণে ৰবলৈ মই সময়টো গ'ল না এতিয়া আহিছে মানে মোবাইল টিপাত মানে ব্যস্ত আমি কিমান ৰখিলো বনিয়া ছাৰ আমনি পাই গ'ল বুৰৰ কাৰণে ৰখি গতিকে আমি বেছি দেৰি নকৰোঁ ষ্টাৰ্ট কৰোঁ নে ঠিক আছে Let's go guys আমাৰ লগতে আপোনালোকেও যাব আৰু লগত কেতিয়াবা সময় পালে চশমাটো কেতিয়াবা আমনি কৰে আৰু ডিস্টার্ব দিয়ে মাজে মাজে ঠিক আছে স্টার্ট কৰোঁ নে বলো গাইছো হাবুং মানে উঠ বুং মানে বাম বুং মানে দেখ এতিয়া আমি গাঁৱৰ মাজে মাজে সোমাই গৈ আছো হাবুঙলৈ আৰু পৰিৱেশটো আপোনালোকক দেখুৱাম আৰু ৰাস্তাটো ইমান মোটামুটি বেয়া নহয় আৰু ভালেই আৰু হ'লেও মানে গাঁৱৰ ৰাস্তাত সোমাব লাগে এতিয়া আৰু 3 কিলোমিটাৰ পিছত পাম আৰু ফাইনালি পাই গ'লো এতিয়া আমি হাবুং কি কৰোঁ চেণ্ডেলযোৰ এতিয়া কি কৰা এনেকৈ যাম আৰু অৰুণাচলী ষ্টাইলত দপলা আৰু দ্বিতীয় দপলা আমি এই আজিৰ কাৰণে আৰু অধাই নহয় গতিকে আমি এতিয়া আমি জেগা পাই গ'লোঁ এতিয়া কি কৰোঁ ইয়াতে থওঁ লগ চগ কৰি গুচি যাওঁ নেকি লগ হৈ আছে নেকি কৰোঁ হৈছে নে ঠিক আছে এই পাৰ্কিংটো তলত ভাল আছিলে এইটো অলপ বহল কৰাব চাগে সেইকাৰণে মাটি পেলাইছে আনিব পাৰিলোঁ হয় জামটো দেখিলোঁ যে লগ কৰিলোঁ জানো ইয়াৰ পৰা টানিব নে আমি ধেমাজিত থাকিও মানে কেতিয়াও অহা নাই আজি এইটো বন্ধই থাকে মই খোলা দেখাই নাই কোনটো হয় এখন ইফালৰটোত মানে পিছফালৰ পৰা সোমাব পাৰে নেকি পিছফালে যোৱা নাই বাৰু সেইদিনা যোৱা নহ'লে খানা খাই পিনি গুচি গ'লোঁ খানা খুৱাবলৈ আহিছিলোঁ ল'ৰা এটা না কেনেকুৱা লাগিছে ঠাইডোখৰত তামাম ৰ'দ ৰ'দৰ মাজতে মানুহে ফটো ল'বলৈ বিশেষকৈ আহে ঠিক আছে পৰিৱেশটো ভাল ইমান ধুনীয়া আৰু ৰ'দটো নিদিয়া হ'লে ভাল লাগিলে হয় এতিয়া ইমান ধুনীয়া প্লেচ মানুহে পৰিপূৰ্ণ ভৰি পৰি আছে মানুহে ইমান ভিৰ লাগি আছে আৰু বিশেষকৈ আহোমসকলৰ দ্বিতীয়টো ৰাজধানী আছিলেতো সেইকাৰণে ইয়াত মানুহে ভিৰ কৰে আৰু ইয়াত অকল আহোম মানুহে নাহে বিভিন্ন জনগোষ্ঠী জনজাতীয় মানুহ আহে আৰু আজি প্ৰথমবাৰ আহিছোঁ আমি ধেমাজিবাসী হ'লেও
আপোনাৰ অনুভৱটো কোৱা। মোৰ অনুভৱটো বহুতেই ভাল লাগিছে। ইয়াত আহোঁ বুলি ভাবোঁ। কেতিয়াবা আহিছে নেকি? মই আগত আহিছিলোঁ, জেগাটো ভালকৈ চোৱা নাছিলোঁ। আজি আগত আহিছোঁ, খানা খাই গৈছোঁগৈ। এইবাৰ জেগাটো এতিয়া ছাইডৰ পৰা চাওঁ নে কি? ছাইডৰ পৰা চাওঁ কেনেকুৱা ভাল লাগে। চাই ক'ত গ'ল? আৰু নীলা আকাশ বগা ডাৱৰেৰে সাৱৰি আছে, আৰু লগতে জিলিকি আছে আহোমৰ এখন। খুলি থৈ যাওঁ নেকি? খুলি থৈ যাব লাগিব ন? ঠিক আছে, খুলি লওঁ চেণ্ডেল ঠিক আছে। ৰং বয় মানে কি? ধন্যবাদ। এইটো কি বুলি কৈছিলে দেই? ভক্তগণ হেল্ল', আজি মানুহ হৈছে ন? এতিয়া বনাইছে আৰু ये देखिए व्यू। हम अभी हाबुंग से ऊटी जा रहा है। अभी गिलाम मोरा होके जाएगा। आया था हम बॉर्डोलोनी होके, अभी हम लोग जा रहे हैं। जाऊंगा गिलामोड़ा होके। अच्छा ही लगा, देख गरम के कारण मैंने बहुत अशांति भी लगा। बोरी का फटा जो जल्दी जांग हो गया था। थियो नहीं पड़ता है मैंने रही थी लेफ्ट हम यहाँ से लेफ्ट जा रहा हूँ। सीधा में रास्ता का ऊपर में हिलगुटी है। रास्ता का ऊपर में बड़ा हिलगुटी है, उसके साइड में लेके जाना पड़ेगा अभी। और दलोंग भी बहुत ऊंचा है। अच्छा, ऐसा है, ऐसा भी रास्ता होता है। जीवन में अच्छा रास्ता को के ऐसा बेया रास्ता में भी जाना पड़ता है कभी कभार। हाँ, लगता है पहाड़ के जैसा होता है। भीतर में जाने के लिए मजा ही कुछ अलग ही है। फीलिंग समथिंग होता है।
देखने से तो लगता है हाथी निकलेगा। अभी हम गोगामुख वापस जा रहा हूँ और गिलामरा होके जाएगा। अब बोनिया सर, आपने यहाँ क्या क्या देखा था कैसा लगा और देख के कैसा लगा? धेमाजी में आके कैसा लगा फीलिंग? हमारा फीलिंग बहुत अच्छा है। हम लोग का रास्ता में इनका गोरु लोग भी गाड़ी को रोकाई देता है। गोरु सोरू गाड़ी को रोक देता है। ये तो और भी अच्छा है। देखो हम लोग का गोरु लोग का समझदारी, हम लोग को आगे जाने नहीं देता है। अरे राइट ले लो, राइट ले लो, क्या हो रहा है? यार एक नंबर দিব লাগে আপনি। ऊपर दलोंग है, दलोंग को सामने में है गोरु।